গুড মৰ্নিং শিক্ষাৰ্থী বন্ধুসকল, স্কুল বন্ধুলৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটো। আজি বুধবাৰ, তোমালোকে সকলোৱে জানা আজি বুধবাৰ 2023 চনৰ আজি 22 ফেব্ৰুৱাৰী 2023 চনৰ আজি 22 ফেব্ৰুৱাৰী দেই। অসমীয়া লেখেৰে আজি 9 ফাগুন। আজি এটি মহৎ লোকৰ বাণী শুনো আহাচোন। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। এই কথাষাৰ কৈছিল লক্ষ্মীনাথ বেজবৰুৱা। তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে জানা নিশ্চয়। আজি এটি সাঁথৰ জানো আহাচোন। হাত আছে ভৰি নাই, মূৰ হ'লে কটা, আধা মানুহ গিলি খাই বুকুখন ফটা। হাত আছে ভৰি নাই, মূৰ হ'লে কটা, আধা মানুহ গিলি খাই। কি কোৱাচোন সেইটো? তোমালোকে চিন্তা কৰাচোন, এইটো কি হ'ব? চাৰ্ট বা চোলা হ'ব দেই। আজি কুইজটো জানো আহাচোন এবাৰ। ভাৰতৰ ৰাষ্ট্ৰীয় শাক পাচলিৰ বিষয়ে আজি কুৱেশ্যনটো আছে। ভাৰতীয় ৰাষ্ট্ৰীয় শাক পাচলি কি? এইটো হৈছে 4টা অপশ্যন দি দিছে তোমালোকক। ৰঙালাও, বি দিছে তিতালাও অৰ্থাৎ এইটো কেৰেলা, আৰু আলু, বিলাহী। এইকেইটাৰ ভিতৰত আমাৰ ৰাষ্ট্ৰীয় শাক কি হয়? তোমালোকে ৰাষ্ট্ৰীয় শাক পাচলিটো কি হয় চেষ্টা কৰাচোন জানিবলৈ। আৰু তোমালোকে হয়তো ৰাষ্ট্ৰীয় বিভিন্ন বস্তুৰ বিষয়ে জানা, কিন্তু শাক পাচলিটো হয়তো বহুতো নাজানিবও পৰা। গতিকে এইটো মনত ৰাখিবা। আজি উত্তৰটো হৈছে কি বাৰু? ৰঙালাও, হয়নে? ৰঙালাও। ইয়াত দেখিছানে তোমালোকৰ উত্তৰটো ৰঙালাও। এতিয়া আজিৰ দিনটোৰ তাৎপৰ্য জানো আহা। আজিৰ দিনটোত আমাক কেইটামান তোমালোকৰ বিশেষ মনত ৰাখিবলগীয়া দুটামান তথ্য আছে, তোমালোকে শুনি লোৱা। 1914 চনত দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল। কলংপৰীয়া কবি নামেৰে আখ্যা পোৱা অসমীয়া কবি আছিল তেওঁ। গুৰুজী বুলি খ্যাত অসমৰ বিশিষ্ট চিত্ৰশিল্পী আদ্য শৰ্মাৰ মৃত্যু। এতিয়া চিত্ৰশিল্পী কেতিয়াবা পৰীক্ষাত সোধে, আদ্য শৰ্মা লিখিব পৰা। 2015 চনত তেখেতৰ আজিৰ দিনটোতে মৃত্যু হৈছিল। সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ আজিৰ দিনটোতে মৃত্যু হৈছিল। এইটো মনত ৰাখিবা। এতিয়া আছোন আজি আমি আৰু এটা বস্তু জানো। বিশ্ব চিন্তা দিৱস 2023। বিশ্ব চিন্তা দিৱসক চিন্তা দিৱস বুলিও কোৱা হয়। আৰু প্ৰতি বছৰে 22 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে 150খন দেশৰ গাৰ্ল স্কাউট আৰু গাৰ্ল গাইডে এই দিৱস পালন কৰে। চিন্তা দিৱসৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বৰ যুৱক যুৱতীসকলক একত্ৰিত কৰা। 1926 চনৰ পৰা এই দিৱস পালন কৰা হয় আৰু আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বৰ দিন হিচাপে পালন কৰা হয়। তোমালোকে মনত ৰাখিবা, আজি কি দিৱস? আজি বিশ্ব চিন্তা দিৱস। বিশ্ব চিন্তা দিৱস দেই, এইটো মনত ৰাখিবা। এতিয়া আহাচোন আজিৰ দিনটোৰ এটি কাৰেণ্ট এফেয়াৰ্ছ জানো। কাৰেণ্ট এফেয়াৰ্ছটো আমি খুবেই মনত ৰাখিবলগীয়া বিষয়। আমাৰ নীতি আয়োগৰ নতুন CEO নিযুক্তি। CEO মানে হৈছে মুখ্য কাৰ্যবাহী বিষয়া দেই। নিযুক্তি সমিতিৰ ঘোষণা অনুসৰি নীতি আয়োগৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে প্ৰাক্তন IAS বিষয়া BVR সুব্ৰমণ্যক নিযুক্তি দিয়া হয়। সুব্ৰমণ্যমে বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমেশ্বৰ আয়াৰৰ পৰা দায়িত্ব ল'ব, যিয়ে ৱাশ্বিংটন DCত কাৰ্যবাহী সঞ্চালক হিচাপে বিশ্ব বেংকত যোগদান কৰিব। আৰু তেওঁৰ নিযুক্তি পদৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা 2 বছৰৰ বাবে এই পদ ল'ব। তোমালোকে মনত ৰাখিবা। নীতি আয়োগৰ নতুন CEO কোন? নীতি আয়োগৰ নতুন CEO কোন হৈছে? তোমালোকে মনত ৰাখিবা নামটো AS বিষয়া BV সুব্ৰমণ্যম, হয়নে? তোমালোকে মনত ৰাখিবা দেই। ধন্যবাদ। এই তথ্যসমূহ যদি ভাল লাগিছে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব।